উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। সাধাৰণতে এটা অভিযোগ আছে যে উত্তৰ পূব সীমান্ত ৰেলৱেত কৰ্মচাৰীসকল বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল অসমৰ নহয়, অসমৰ বাহিৰৰ। এই অভিযোগ এটা স্বাভাৱিক অভিযোগ, সেই কথালৈ নাযাওঁ বাৰু। কিন্তু যোৱা 2 বছৰত অসম আৰু অসমীয়াৰ আৱেগৰ প্ৰতি সন্মান জনাই উত্তৰ পূব সীমান্ত ৰেলৱে মালিগাঁৱত কেইটামান এনেকুৱা অনুষ্ঠান কৰিছে যাৰ আমি শলাগ ল'বই লাগিব। সেই অনুষ্ঠানকেইটা কি, আহক আমি আগবাঢ়ি যাওঁ অনুষ্ঠানকেইটাৰ মাজলৈ। ইয়াৰ প্ৰথমটো হ'ল যে আমাৰ পাণ্ডুবিহু সন্মিলনীৰ যিখন বিহুতলী, সেই বিহুতলীখনৰ নামাকৰণ কৰিছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামেৰে। নিশ্চয়কৈ এয়া অতি আনন্দৰ কথা, অতি ভাল লগা কথা। কাৰণ জুবিন গাৰ্গৰ সৈতে আমাৰ আৱেগ জড়িত হৈ আছে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, তেওঁৰ নামত যেতিয়া এখন বিহুতলীৰ নাম উত্তৰ পূব সীমান্ত ৰেলৱে নামাকৰণ কৰিছে, আমি আৱেগিক হৈছোঁ, আমি ভাল পাইছোঁ। আমাৰ এই বিহুতলীখনৰ নাম উত্তৰ পূব সীমান্ত ৰেলৱে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰিলে, এই ক্ষেত্ৰত আমাৰ স্থানীয় কিছু গণ্যমান্য ব্যক্তিয়ে কি মতামত আগবঢ়াই, আহক আমি তেখেতসকলৰ পৰা জানি লওঁ। অনুভৱ এইটো অতি সুন্দৰ, আৰু এই চেগতে মই ৰেল কৰ্তৃপক্ষক বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যে এইখিনি জুবিন গাৰ্গৰ নামত এটা নামকৰণ কৰিলে, তাৰ বাবে ৰেল কৰ্তৃপক্ষক বহুত ধন্যবাদ। গতিকে তেওঁৰ নামত এইখন উৎসৰ্গা কৰাৰ কাৰণে জুবিন গাৰ্গৰ নামত মই খুবেই ভাল পাইছোঁ। সাধাৰণ আমাৰ ইয়াৰ নাগৰিক হিচাপে, মালিগাঁৱৰ নাগৰিক হিচাপে খুবেই ভাল হৈছে, প্ৰাসংগিক হৈছে। গতিকে এই সুবাদতে মই ৰেলৰ কৰ্তৃপক্ষকো ধন্যবাদ দিছোঁ। এই বিহুতলীখনৰ নাম দিছে জুবিন গাৰ্গ ৰেলৱে বিহুতলী। তাৰ কাৰণে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৰেলৱে বিহুতলী এই নামটো মষ্ট অফলি গোটেই অসমত ক'তো নাই চাগে, আমাৰ মালিগাঁৱতে প্ৰথম। এই ক্ষেত্ৰত উত্তৰ পূব সীমান্তত ৰেলৱে কৰ্তৃপক্ষক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। বহুত আনন্দিত হৈছোঁ যে জুবিন গাৰ্গৰ নামত এইখন কৰাই গোটেই এডমিনিষ্ট্ৰেশ্যনকো আমাৰ ফালৰ পৰা ধন্যবাদ দিলোঁ। ইয়াৰ উপৰিও আৰু 2টিমান কাম তেওঁলোকে কৰিছে, সেইকেইটা কাম মই আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ লৈছোঁ। আহক কি কাম কৰিছে, অসম আৰু অসমীয়াৰ আৱেগৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি মই আপোনালোকক অকণমান দেখুৱাই লৈছোঁ। গোশালাৰ এটা ডাঙৰ কমিউনিটি হ'ল, ইয়াত বিয়া সবাহ বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান হয়। ইয়াৰ নামটো আগতে বেলেগ আছিলে, কিন্তু এইবাৰ এই নামটো সলাই ইয়াৰ নাম কৰা হৈছে বিষ্ণুপ্ৰসাদ ৰাভা ভৱন। গতিকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কোন, তাক আমাৰ কোৱাৰ প্ৰয়োজন নাই। এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত উত্তৰ পূব সীমান্ত ৰেলৱে যেতিয়া এটি অনুষ্ঠানৰ নামাকৰণ কৰিছে, স্বাভাৱিকতে এই ক্ষেত্ৰতো আমি আনন্দত আত্মহাৰা হৈছোঁ, আমি ভাল পাইছোঁ, আৰু উত্তৰ পূব সীমান্ত ৰেলৱেক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও আৰু 2টিমান কাম তেওঁলোকে কৰিছে, সেইকেইটা কাম মই আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ লৈছোঁ। আহক কি কাম কৰিছে, অসম আৰু অসমীয়াৰ আৱেগৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি মই আপোনালোকক অকণমান দেখুৱাই লৈছোঁ। তেখেতসকলে মালিগাঁৱৰ গোশালাতে আন এটি ভৱন বনাইছে, যিটো ভৱনৰ নাম দিছে অসমৰ স্বাধীনতা সংগ্ৰামী বীৰাংগনা কনকলতা বৰুৱাৰ নামত। সেয়াও আমাৰ বাবে অতি আনন্দৰ কথা, গৌৰৱৰ কথা। এগৰাকী বীৰাংগনাৰ নামত যেতিয়া উত্তৰ পূব সীমান্ত ৰেলৱে এটি ভৱনৰ নাম নামাকৰণ কৰিছে, এই ক্ষেত্ৰত আমি সকলোৱে আনন্দিত হৈছোঁ, আৰু উত্তৰ পূব সীমান্ত ৰেলৱেক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে ইয়াৰ কাষতে এখন বনাইছে উদ্যান, আৰু যিখন উদ্যানৰ নাম দিছে নাহৰ উদ্যান। আচলতে আমি ভাবিছোঁ যে জুবিন গাৰ্গে নাহৰ অতি ভাল পাইছিলে, নাহৰ গছ অতি ভাল পাইছিলে, আৰু সেই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনায়েই হয়তো এই উদ্যানখনৰ নাম নাহৰ উদ্যান ৰখা হৈছে। তো এই সকলোখিনিয়ে আমাৰ অসমীয়া জাতীয় আৱেগৰ প্ৰতি সন্মান জনাই উত্তৰ পূব সীমান্ত ৰেলৱে যোৱা 2 বছৰত যিটো কাম কৰিছে, আমাৰ আৱেগৰ প্ৰতি সন্মান জনাই যিখিনি তেওঁলোকে অনুষ্ঠানৰ নামাকৰণ কৰিছে, এই ক্ষেত্ৰত তেখেতসকল ধন্যবাদৰ পাত্ৰ।
তেখেতসকলৰ আমি শলাগ লৈছোঁ।